बाक्सानि फातेमाबाद साहा बागानाव फिन लेबारफोरनि सोमावसारनाय। फातेमाबाद साहा बागाननि बिगोमा राजेश कुमार जालाननि हेंथायै खुद्रिखांदों लेबारफ्रा। सानफा एफा फातेमाबाद साहा बागाना लोरबांनिफ्राय लोरबां जालांगासिनो दं। बे लोरबां जानायनि गुबै थांखियानो फातेमाबाद साहा बागानाव राजेश जालान माफिया हाबनाय लोगो लोगोनो लोरबां जालांनायनि अजद होदों लेबारफ्रा। बेनिखायनो बागानाव मावग्रा लेबारफ्रा गोख्रों रावजों सोंखारिनानै राजेश जालाननि हेंथायै गोख्रों सोमावसारदों साहा बागाननि लेबारफ्रा। राजेश जालान हाय हाय बायदि बायदि स्लगानजों गोमसारहोदों ओनसोलखौ। কাম বিৰতি কৰাৰ কাৰণে সবে মজদুৰবিলাকে উপস্থিত আছোঁ যে যেটো আমি বছৰত ছুটি পইচা পাব লগা আছে তো মানুহবিলাকক ছুটিত বহাই দিছে, ছুটি পইচা দিয়া নাই। তাৰে মাজেদি দৰমহাটো খেলি মেলি, তাৰে মাজেদি মালিকবিলাকে আহি মজদুৰৰ ওচৰত কোনো কথা ফাইসলা নকৰে। জালানে বাহিৰে বাহিৰে কথাবিলাক কয় কিন্তু মজদুৰৰ ওচৰত একো কথা নকয়। তাৰে মাজেদি বাগানত 100 বিঘা মাটি বিক্ৰী কৰিম বুলি চৰকাৰৰ আগত সেই সাইন মাৰি দিছে মজদুৰৰ পৰা এইটো কথা ফাইসলা নকৰা কৰি। তাৰে মাজেদি আমাৰ যেটো কোম্পানীৰ মাজত এটা নদী আছে তাতে হি বয়লাৰৰ ফাৰ্ম উলাম বুলি তাই ঘৰ বনাবৰ কাৰণে ইয়াতে ৰেডি কৰি থৈ দিছে। ইপিনে বস্তুবিলাকত ইফালৰ পৰা সিফালে গাছ গেছনি কাটি হেক কৰি দিছে। মানুহ এটা যদি বাগানত বাগৰি পৰি যায় তাৰ কাৰণে এম্বুলেন্স নাই, মেডিকেলত এটা ডক্টৰ নাই। ইপিনে ইয়াৰ পৰা ৰেফাৰ কৰি টাউনত যাব লাগে, তাৰ কাৰণে পইচা নাই। তাৰ লগত যাৰ কাৰণে মানুহ নাই। যদি কিবা কাৰণত যদি ইয়াৰ পৰা মানুহ এটা লৈ যাব লাগে তাৰে কাৰণে গাড়ী নাই। হেতুৰ কাৰণে আমাৰ ইয়াতে মজদুৰবিলাকে এইটো যে বাগানৰ পৰা বহুত দূৰত গুচি যাই আছে যে নিজকে ক'ব পৰা নাই, নিজকে অনুভৱ কৰিব পৰা নাই ইয়াতে কি কৰিব লাগে আৰু কেনেকৈ কি কৰিব লাগে। কোনোবা এজন পাৰ্মেট মানুহ যদি আগবাঢ়ি আহিম মেনেজাৰক যদি কয় যে স্যাৰ আমি এইটো বস্তু পোৱা নাই, তেনেহ'লে মালিকক লগে লগে ফোন কৰি জনাই দিয়ে যে আজি পাৰ্মেট মানুহবিলাকে এনেকৈ মোক আহি ঘেৰাও কৰিছে। তেনেহ'লে আমাক বেলেগ দিনা বহুত হেৰাছমেণ্ট দিয়ে, হয়তো নটিচ যায়, তাক চাৰিচিট বহাই দিয়ে, হয়তো লগে লগে তাক নাম কাটি দিয়ে। তো সেইটোৰ পাছত আমাৰ মাত মাতা মানুহ নাই। আৰু যাই মাত মাতা মানুহ ইয়াতে ACMSৰ কমিটি আছে সেইবিলাকক যদি মাতোঁ তেনেহ'লে কয় যে নিজে নিজে তহঁতে সেইটো সমাধান কৰি লোৱা বুলি কয়। তো আমি যদি ইয়াতে মজদুৰে নিজে সমাধান কৰি ল'ব পাৰোঁ তেনেহ'লে কমিটি থাকি কি লাভ বা জালনে থাকি কি লাভ। সেইকাৰণে আমি এই বাগানত 3 বছৰ জালনৰ আণ্ডাৰত কাম কৰিছোঁ, কোনো বস্তু পোৱা নাই। 15 দিনত আমি দৰমহা পাব লাগে কিন্তু আমি 20 দিন 24 দিন হৈ আছে দৰমহা পাওঁ। তাৰে মাজেদি আধা দৰমহা পাওঁ, তাতে দিয়ে আধা ৰাতি দৰমহা, যাতে যাতে আমাৰ 9টা 10টা বাজি যায়। তাৰে মাজেদি আধা দৰমহাটো আৰু নিবাৰ কাৰণে গোটেই সপ্তাহটো অফিচত আহিব লাগে। তাৰে মাজেদি চলি পলি লৈ আহোঁ, কিমান কষ্ট হয়। ইমান কষ্টৰ মাজেদি কামটো আমাক 7:30 বজাত লয় আৰু যদি পাৰ্টিৰ সময়ত আমাক 1 বজাত হাজিৰ হ'ব লাগে, 12:30 হাজিৰ হ'ব লাগে। খা দাত আমাৰ কিমান কষ্ট হয়। তাৰে মাজেদি ৰেচনটো নাই, ৰেচন দিয়ে আমাক 3 মাহৰ মূৰত একদিন। সেইকাৰণে আমি এই মজদুৰে ইমানখিনি দুখত ভুগি আছোঁ যে আমাক জালানৰ নিচিনা মালিক ইয়াতে নালাগে আৰু এইবিলাকৰ পৰা আমি দূৰত্ব হৈ থাকিব বিচাৰোঁ আৰু ভালদৰে আমি বাগানখন বচাই মজদুৰবিলাকে এক হৈ থাকিব বিচাৰোঁ। আমি যোৱাকালি পৰহিৰ পৰা আৰম্ভ কৰিছোঁ 19 তাৰিখৰ পৰা। আৰু আৰম্ভ কৰিবলগীয়া এই কাৰণেই হৈছে যে আমাৰ ফাতেমাবাদ চাহ বাগিচাত জ্বলন্ত সমস্যা, মানে অসমত যিমানখন বাগিচা আছে সকলোতকৈ বেছি সমস্যা যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমাৰ ফাতেমাবাদ চাহ বাগিচাত আছে, আমি অনুভৱ কৰোঁ। আৰু এইটো এই কাৰণে হ'বলৈ পাইছে যে চৰকাৰে গম পায়, PF কমিশ্যনাৰে গম পায়, ৰিকভাৰী কমিশ্যনাৰে গম পায়, সকলোৱে গম পোৱাৰ পিছতো মানে এই তেল চোৰ কঠোৰা মাফিয়া তেওঁলোকৰ লগত আলোচনা কৰি আমাৰ লগত আলোচনা নকৰাকৈ মানে 2 নম্বৰী মানুহক এইটো বাগানত ষড়যন্ত্ৰকৈ সোমোৱাই ইয়াতে চাওক সোমোৱাই ইয়াতে মানে লাহে লাহেকৈ যিখিনি স্থায়ী শ্ৰমিক আছিল আমাৰ ইয়াতে 700
এটা সময়ত 720 জনৰ পৰা 30 জন স্থায়ী শ্ৰমিক টোটাল মানে পাৰ্মানেণ্ট শ্ৰমিক আছিলে। তো সেইটো ডিডাক্ট কৰি 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 শেষত আমাৰ এতিয়া মাত্ৰ 300 জন পাৰ্মানেণ্ট শ্ৰমিক আছে। তো আমি মানে এইকাৰণে সন্দেহ কৰিছোঁ যে অহাকালি এই 300 পাৰ্মানেণ্ট থাকিব না নাই, সেইকাৰণে সন্দেহ কৰিছোঁ। যদি নাথাকে তেনেহ'লে 300 পাৰ্মানেণ্ট যদি নাথাকে তেনেহ'লে বাগানটো প্ৰাইভেটলি হৈ যাব, আউটছাইডে আহি কাম কৰিব, ইয়াতে কোনো ধৰণৰ নিয়ম নীতি নচলিব। তেনেকুৱা হ'লে বাগান টোটেলি শেষ হৈ যাব। আমি ক'ত যাম, ক'ত থাকিম? আমিতো ভূমিহীন মানুহ, আমি বাগানত থাকোঁ আগৰে পৰা, বহু আগৰে পৰা বাগানত আছোঁ। ইয়াতে ব্ৰিটিছ শাসন আৰম্ভ দেশ স্বাধীন নোহোৱাৰ আগৰে পৰা ইয়াতে আমাৰ মানে আজীৱক আমাৰ নানাসকলে ইয়াতে বাগানটো ষ্টাব্লিছ কৰিছে। তো তেতিয়াৰে পৰা আমি ইয়াতে বসবাস কৰি আছোঁ। তো সেইটো যদি চৰকাৰে গম পোৱাৰ পিছতো যদি 2 নম্বৰ মানুহক যদি ইয়াতে আজ পাৰ কেয়াৰটেকাৰ হিচাপে যদি ইয়াতে পঠিয়াই দিয়ে, ইয়াতে এক্টৰ মতে কাম নকৰাকৈ বেলেগ এক্টৰ এগেইনষ্টত কাম কৰি আছে তেওঁলোকে। মানে ইয়াতে এক্টৰ মতে যদি কাম কৰিবলগীয়া হয় তেনেহ'লে চাহপাত ছিঙি চাহপাত বিক্ৰী কৰিব লাগে, আৰু 3 টকা পাৰ কেজিতকৈ মানে যোনটো পেণ্ডিং আছিলে আগৰে, যোনটো ডিউজ আছিলে আমাৰ গ্ৰেজুৱেটেই হওক বা PF হওক, সেইটো মানে ফিল আপ কৰিব লাগিছিলে। কিন্তু সেইটো নকৰি মানে বৰ্তমানৰ মালিকে কি কৰি আছে, মানে ক'ত বা ডায়েৰী ফাৰ্ম বনাই আছে, ক'ত বা ইটা ভাটা বনাই আছে, ক'ত বা কি কৰি আছে, মানে কোনো ধৰণৰ শ্ৰমিকৰ লগত বা ইয়াতে ছাত্ৰ সন্থা আছে, শ্ৰমিক সংঘ আছে, তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ নিজাববীয়াকৈ মানে একপক্ষভাৱে কাম কৰিছে, মানে টোটেলি হিটলাৰী কাম কৰি আছে বুলি আমি ক'ব পাৰিছোঁ মানে। আৰু আমি সেইদিনা এইকাৰণে কৰিলোঁ যে বহুত মানে ইয়াতে ইলিগেল চলি আছে। মানে কাৰ্ডটো দুনিয়াৰ চবচে বেছি হায়েষ্ট যদি কাৰ্ড 2022-23 এই 2টা বৰ্ষত মানে এনেকুৱা কাৰ্ড গৈছে আমাৰ ইয়াৰ পৰা, কোটি কোটি টকা কাৰ্ড। ইয়াতে মানে আমাৰ ৰাজেশ কুমাৰ তেওঁ গুৱাহাটীৰ পৰাতো কৰিব নোৱাৰে, কিন্তু ইয়াতে এজন দালালগিৰি আমাৰ ইয়াতে ঠিকাদাৰ আছে, তেওঁৰ নেতৃত্বত মানে ইয়াৰ বাগিচাৰ যিমানখিনি গছ মানে ৰঙা কৰৈ হওক বা বগা কৰৈ হওক, সেই কৰৈ মানে দামী দামী কৰৈটো কাটি 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 কি কৰে তেওঁলোকে আমাৰ লোকেল স্থানীয় যিমানখিনি কাঠ মিল আছে তাতে মানে বিক্ৰী কৰে। ক'ত পাঠশালাত বিক্ৰী কৰিব, ক'ত বৰপেটা ৰোডত বিক্ৰী কৰিব, ক'ত আমাৰ ইফালে চিমলা তাতে বিক্ৰী কৰিব। তো তেনেকুৱা কৰি মানে আমাৰ বাগিচা টোটেলি গছ এতিয়া মানে কম হ'লেও মানে 10% 50% শেষে কৰিছে মানে বাগিচাৰ গছ, দামী দামী গছ। তো সেইকাৰণে আমি মানে সেইদিনা মানে 19 তাৰিখে ধৰ্ণা দিবলৈ ইয়াত বাধ্য হৈছিলোঁ আৰু ষ্ট্ৰাইক কৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু সেইটোৱে মানে এতিয়া তেওঁলোকে কি হৈছে, মালিক পক্ষই কি কৈ আছে যে আনলফুলি ইয়াতে ষ্টপেজ কৰি আছে বুলি। আমি আনলফুলি কৰা নাই, আমি বহুত আগতে মানে ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ শ্ৰমিকৰ মজুৰি ইমান হ'ব লাগিব বা শ্ৰমিকক এইখিনি প্ৰাপ্য দিব লাগিব বুলি বহুত ৰিকুৱেষ্ট কৰিছোঁ, চিঠি কলমে বা মেমোৰেণ্ডাম আমি আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিমানখিনি অফিচ আছে আমাৰ SDO হওক বা চিভিল SDPO হওক, থানাই আমি আগতে জনাইছিলোঁ। এই জনোৱাৰ পিছতো মানে মালিকে কোনো ধৰণৰ গুৰুত্ব নিদিলে। সেইকাৰণে মানে বাধ্য হৈ আমি ইয়াতে চাওক, এই শ্ৰমিক সংঘ এক ছাইডত হোৱা আছিল আৰু ছাত্ৰ সন্থা এক ছাইডত হোৱা আছিল। আমি সেইদিনা সকলোৱে আমি একেলগে আহি আমি ঐক্যবদ্ধভাৱে আলোচনা কৰি আমি প্ৰস্তাৱ লৈছোঁ যে 2 দিনৰ ভিতৰত যদি জাষ্ট 2টা টপিক লৈছোঁ, মানে 2 দিনৰ ভিতৰত যদি আমাৰ ছুটি পইচা যোনটো মানে এনুৱেল লিভিং পে'মেণ্ট বুলি কোৱা হয়, আৰু যোনটো ৰিটায়াৰ কৰি মানে ডিডাক্ট কৰি শেষ কৰি আছে তাতে মানে ভেকেঞ্চি ফিল আপ কৰিব লাগে। এই 2টা প্ৰস্তাৱ লৈ আমি সেইদিনা আলোচনা কৰি সেইমতে আমি ইয়াতে ষ্ট্ৰাইক কৰিছিলোঁ। তো সেইটো 2 দিন সময় দিছিলোঁ আমি মালিক পক্ষক। আমি ইয়াতে